150 মানুহক পিয়ৰ গাখীৰৰ সোৱাদটো ন ধুনীয়া গাখীৰটো কি গাখীৰৰ সাগৰতে উপঙি আছে Fuck around like I'm brand new. I ain't tryna tell you what to do, but try to play cool. Baby, I ain't playing by your rules. Everything look better with a view. Why you always Hello, what is up guys? This is Udis Man and back with another insane video. Video বলে গৈ আছে ভিডিও হ'ব আপোনালোকৰ এটা ইনফৰ্মেটিভ ভিডিও আপোনালোকৰ এটা লাডাখ ভিডিও অভাৰ এক্সাইটমেন্ট জড়িত হৈ আছে তাত কিয় হৈ আছে জড়িত অভাৰ এক্সাইটমেন্ট তাৰে আপোনালোকে চাব লাগিব ভিডিওটো শেষলৈকে এনজয় কৰিব লাগিব অকণমান স্কিপ নকৰাকৈ তো চাই থাকক তেতিয়ালৈকে মই মোৰ ৰুমটো চাফা কৰি লওঁ আৰু আপোনালোকক বহিলক ধুনীয়াকৈ মোৰ ভিডিওটো এনজয় কৰিব ফাইনেলি যাবলৈ ৰেডি হলো আৰু একদম ওলাই মেলি একদম ফুটফাট হৈ আছে একদম পুৰা যাব লাগে তালৈ আৰু গম পাব ক'লৈ যাম তেতিয়াহে যেতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মোৰ লগত যাব মোৰ মৰমৰ অভিলাষ দা আৰু অভিলাষ বেয়া আপোনালোকে নিশ্চয় দেখিছে একদম আজি ভিডিঅ'টো একদম মিঠা হ'ব কাৰণ বহুত ধুনীয়া জেগা এটা লৈ যাম ভিডিঅ'টো চাই থাকিলে গম পাব আৰু আপোনালোকো এনজয় কৰক ভিডিঅ'টোৰ মিঠাখিনি লওক বৰ্তমান সময়ত আমি গৈ আছোঁ আমাৰ গন্তব্য স্থানলৈ আমাৰ লোকেশ্যনলৈ আৰু চলাই আছে অভিনাশে তো বৰষুণটো যিহেতু অকণমান চিকচিককৈ দি আছে হ'লেও মানে যিটো মানে উৎকণ্ঠা যিটো এক্সাইটমেণ্ট সেইটো আছে কাৰণে আমি গৈ আছোঁ বৰ্তমান নহ'লে যোৱাত নাছিলোঁ বাৰু কিন্তু এক্সাইটমেণ্টটো আমাক লৈ গৈ আছে বৰ্তমান সময়ত গৈ থাকোঁ আপোনালোকৰ মৰমৰে জ্যোতিষমানক ইয়াততো টান কাম কৰোৱাব এইটো কি এইটো একোৱে নহয় যিমান পাৰে সিমান জ্যোতিষমানক মৰম দিয়ক মনটো দিব আৰু আমাৰ নতুন নতুন কাম কিছুমানো আহি আছে আপোনালোকক সেইবোৰ ছাপোৰ্ট কৰিব হ'ব একো নাই এয়া বৰ্তমান সময়ত আমি পালোহি আমাৰ গন্তব্যস্থান বাকী আমাৰ জেঠু গেম খেলি আছে একদম পুৰা আৰু এইফালে বহি আছে আমাৰ জেঠু সুপুত্ৰ পাপুদা চুলে পৰিয়ে জেঠাজেঠুৰ ঘৰত বহুত কুকুৰো আছে 5টা কুকুৰ আছে মই কুকুৰ বহুত ভাল পাওঁ আপোনালোকে জানেই নিশ্চয় মোৰ মৰমৰ জেঠাই যিখিনি চাবলৈ আহিছোঁ জেঠাই দেখাই দিব যিমানখিনি বস্তু চাবলৈ আহিছোঁ কুকুৰৰ পৰা এটা নকওঁ এইটো নকওঁ কি চাবলৈ আহিছোঁ আপোনালোকে এইটো ছাছপেন্সত থৈ দিয়ক একদম পূৰা চবকে বেলেগ দেখিছে নাই মাক বাপেক এয়া মাক বাপেক মাক ইয়ে বাপেক জীয়েক দুইটাকে একেলগে দি দিব লাগিব তেতিয়া দুইটাকে একেলগে দিলে ইটোৱে সিটোলে চাই থাকে ইটো নহালৈকে চাই থাকিব ইটো নহালৈকে সিটোৱে নাখায় মানে এইপিনে ঘৰ তোমাৰ আহোঁতে ৰাইট চাইডে আছে কাৰখানাটো তো যথেষ্ট সুবিধাজনকভাৱে তেওঁলোকে তৈয়াৰ কৰি লৈছে বৰ্তমান সময়ত প্ৰৱেশ কৰিব লৈছোঁ যিটো কাৰণে আহিছোঁ আজি আমি উপস্থিত আছোঁ শ্ৰীকৃষ্ণ উৎপাদনমুখী কৃষক সমিতিত ইয়াত বিভিন্ন ধৰণৰ মিঠাই তৈয়াৰ কৰা হয় একদম ঘৰুৱা থলুৱা ফ্ৰেছ গাখীৰেদি আৰু আপোনালোকক আমি দেখাব গৈ আছোঁ ইয়াত কেনেধৰণে মিঠাই তৈয়াৰ হয় ব'লক আমাৰ উদ্যোগটো খোলা আজি 3 বছৰ হ'ল সমাজৰ যিখিনি ডেকা ল'ৰা আছে নিবনুৱা ডেকা ল'ৰা তেওঁলোকৰ কিবা এটা সংস্থাপন হয় ইয়াৰ যোগেদি মোটামুটি এতিয়া 200 ঘৰ মানুহৰ সংস্থাপন হৈছে কালেকশ্যন কৰা হয় টাউনত কাউণ্টাৰ আছে তাত বিক্ৰী কৰা হয় এইটো মেৱা গাখীৰ ধৰক আপোনাৰ বেছি হৈ যায় তেতিয়া মিঠাই বনাবলৈ কোনো অসুবিধা হ'ল তেতিয়া গাখীৰটো পগাই পিনি তেনেকুৱা কি বনাব পাৰিব ইয়াৰ পৰা মেৱা মিঠাই বনাব পাব পেৰা হ'ব পেৰা হ'ব পেৰা বনাব পৰা হ'ব ইয়াত ফ্ৰিজিং কৰি থৈছে পুৰা একদম টাইট হৈ আছে 150 ঘৰ মানুহে ইয়াত গাখীৰ দিয়ে আৰু সেই 150 ঘৰ মানুহৰ সংস্থাপন এটা হৈছে ৰসগোল্লা প্ৰথমতে গৰম কৰি আছে ফটাৰ পিছত তৈয়াৰ হ'ব এনেকুৱা ধুনীয়া ৰসগোল্লা আমি টেষ্ট কৰি চাওঁ মিঠাইটো বনাই বুলি গম পালে এতিয়া খাই চাওঁ কেনেকুৱা লাগে এতিয়া এটা হাতে লৈ লওঁ তুমি এটা এটা খাই চাওঁ
ধুনীয়া একদম খাবলৈ মজা এইটো খাবলৈ মানে পিয়ৰ গাখীৰৰ সোৱাদটো ন ধুনীয়াকৈ ওলাই আহিছে একদম। কিমান দাম এইবোৰ 100 টকা পাৰ পিচ পাৰ পিছ 100 টকা এনেকুৱা এটা এনেকুৱা 10টা থাকে ইয়াত 60 টকা 60 টকা হ'ব সলগুৰি 2 নম্বৰ সলগুৰি আমাৰ 2 নম্বৰ সলগুৰি ইয়ালৈ যদি আহে আপোনালোকে খুব কম দামতে 100 টকাতে পাব এইটো আৰু এটা বাকচত 60 টকা ল'ব 10টা থাকিব আৰু গাখীৰৰ লগতে গাখীৰৰ পৰা প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ সুস্বাদু মিঠাই আৰু পনীৰো ইয়াত প্ৰস্তুত কৰা হয়। যদি আপোনালোক ইচ্ছুক তেন্তে ইয়াৰ পৰা খুব কম দামতে সংগ্ৰহ কৰিব পাৰি। ফ্ৰেছ দামত কম দামত ধুনীয়া পাব। নাম কি ইয়াৰ নাম কি গণেশ পূজাত জন্ম হৈছিলে কাৰণে ইয়াৰ নাম গণেশ আৰু ইয়াৰ আইজনী এই নাম আইজনী। এই নাম মুংলি অঁ এই নাম সোণালী ইয়াৰ নাম বিয়লি এই নাম বিয়লি এই নাম গৰুকেইটা- সোণজনী সোণজনী। সোণজনী 40-50 লিটাৰ গাখীৰ নিজাববীয়াকৈ উৎপাদন কৰে আৰু বাকী আপোনালোকে মুঠ গাখীৰ কিমান আনি লৈছিলে বাহিৰৰ পৰা আমাৰ ইয়াত 1100 লিটাৰ আহে। 1100 লিটাৰ সন্তুষ্টি পনীৰ কচু হ'ব কচু নাখাওঁ মই দেখিছোঁ যে মই নাখাওঁ খালি খাই দিওঁ তো আজিৰ দিনটোতো বহুত ভাল লাগিলে মোক অবিনাশৰ জেঠাই আৰু জেঠু ঘৰলৈকে সঁচাকৈ মানে তাত তেওঁলোকে দেখাই দিলে তাতনো মিঠাই কেনেকৈ প্ৰস্তুত কৰা হয় আৰু প্ৰথম কথাটো হ'ল তেওঁলোকে যিদৰে জীৱ জন্তুক মৰম কৰে নাই বহুত মৰম কৰে গৰু পৰা হয় কুকুৰে হওক আপোনালোকে নিশ্চয় দেখিলে কেনেকৈ তেওঁলোকে মৰমত ৰাখে বাকী মেইন কথাটো হৈছে এইটো আপোনালোকে যদি বিচাৰে তাৰ পৰা মিঠাই আনিব খুব কম দামতে পাব মিঠাই গাখীৰে হওক বিভিন্ন ধৰণৰ মিঠাই ৰসগোল্লা বুলিয়ে নহয় তাৰ পেৰা বিভিন্ন ধৰণৰ বুনিয়া চুনিয়া এনেকুৱা ঢেৰ মানে মিঠাই আছে আপোনালোকক স্ক্ৰীণত দেখাই দিছোঁ চাই লওক বহুত বিভিন্ন ধৰণৰ মিঠাই পাব আপোনালোকে যদি বিচাৰে তেন্তে তলত নম্বৰটো দি দিছোঁ কণ্টেক্ট কৰিব পাৰিব তাত সেই নম্বৰটো কণ্টেক্ট কৰিলে আপোনালোকে নিশ্চয় পাই যাব তাৰ পৰা মিঠাই বা অৰ্ডাৰ দিব পাৰিব তাৰ পৰা মিঠাই বাকী আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে মই জ্যোতিষ পাওঁ আপোনালোকে চাই দিব মোৰ জ্যোতিষ ব্লগ চেনেলটো বাই বাই পাহৰিয়ে গৈছিলোঁ লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব আকৌ দেই নাপাহৰিব কিন্তু